আহক আজি আমি ফুৰিবলৈ যাওঁ ত্ৰিশূলধাৰী মন্দিৰ। এই মন্দিৰটো অসমৰ নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ শিলঘাটৰ ওচৰত অৱস্থিত। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শিলঘাটত থকা কামাখ্যা দেৱালয় আৰু অসম সমবায় মৰাপাট কল উদ্যোগটো পাৰ হৈ 1-1.5 কিলোমিটাৰ গ'লেই আমি ত্ৰিশূলধাৰী মন্দিৰটো পাব পাৰোঁ। ব্ৰহ্মপুত্ৰৰ পাৰেৰে আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আহি আমি ত্ৰিশূলধাৰী মন্দিৰ উপস্থিত হ'লোহি। ত্ৰিশূলধাৰী মন্দিৰত আহিয়ে মনটো ভাল লাগি গৈছে। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ অপূৰ্ব। এই ত্ৰিশূলধাৰী মন্দিৰৰ এটা বৈশিষ্ট্য হৈছে এই মন্দিৰটো এচপৰা শিলৰ ভিতৰত আছে, অৰ্থাৎ মন্দিৰত প্ৰৱেশ কৰিব হ'লে এটা গুহাৰেদি প্ৰৱেশ কৰিব লাগিব। ত্ৰিশূলধাৰী মন্দিৰৰ পৰিৱেশটো পৰ্যবেক্ষণ কৰা হ'ল যেতিয়া, আহক এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ ত্ৰিশূলধাৰী মন্দিৰৰ ইতিহাস আৰু তাৎপৰ্য। মোৰ ঘৰ চামধা ঘৰ শিলঘাট চামৰা শিলঘাটৰ পৰা 1 কিলোমিটাৰ সিফালে চামৰা বুলি। এতিয়া মই বৰ্তমান এই মন্দিৰ আমাৰ বাবাৰ, আপুনি মোক বাবাৰ উৎপত্তিৰ বিষয়ে সুধিছে যে বাবাৰনো ইয়াত কেনেকৈ স্থাপিত হ'ল। প্ৰথম কথা হ'ল কি, আমাৰ যেতিয়া এই ৰাস্তাবিলাক শিলগুটি ৰাস্তা আছিলে, সেই সময়ত আমাৰ ইয়াতে এজন নেপালী চকীদাৰ, নেপালী মানুহ আছিল। সেই নেপালী মানুহজনে তেতিয়া এই কুঁৱাৰীত শিলবিলাক ভঙাই আৰু তেনেকৈ ইয়াৰ পৰা কুঁৱাৰী হয়তো ট্ৰাকেৰে লৈ গৈ শিলগুটিবিলাক ৰাস্তাত পেলাই তেনেধৰণে শিলগুটি ৰাস্তাবিলাক হৈ আছিলে। সেই সময়তে এই পাহাৰত যেতিয়া শিল ভাঙি নি থাকোঁতে ইতিমধ্যে আহি এইখিনি পালেহি। এইখিনি পাই পেলাই যেতিয়া এই ডাঙৰ শিলভাগ, এতিয়া যিটো শিল আপোনালোকে ইয়াত দেখা পাইছে, য'ত বাবা এই শিলভাগৰ তলত আছে, তাতে এই শিলটো ভাঙিবৰ সময়তে এই শিলবিলাক নানা ধৰণৰ গুলি মাৰি পেলাই নানা ধৰণৰ ৰাসায়নিক আকাৰে শিলবিলাক ভাঙিছিলে, টুকুৰা কৰিছিলে। ঠিক তেনেধৰণে কৰিবলৈ যাওঁতে এই শিলটো ভাঙিব ধৰোঁতে বাবাই স্বপ্ন দেখালে যে মোক হেৰি নকৰিবি, মই এই শিলৰ তলতে আছোঁ, গতিকে তই মোৰ এই মন্দিৰটো বনাই দে, তোক মই যথেষ্ট তোৰ হিচাপে মই যথেষ্ট উপকাৰ কৰিম। সেই হিচাপে কোৱাৰ পিছত তেতিয়া তেওঁক স্বপ্ন দেখুৱাৰ পিছত তেওঁ আহি পেলাই তেওঁ গোটেই হেৰি কৰিলে, কৰি পেলাই আহি পেলাই এই শিলভাগ যে আপোনালোকে দেখিছে, এয়া কাটি কুটি তেওঁ কি কৰিলে, তলটো ধুনীয়াকৈ চাফা কৰিলে। চাফা কৰাৰ পিছত তেতিয়া তেওঁ ইয়াতে মন্দিৰত তেওঁ লিংগ হিচাপে তেওঁ কোনো বস্তু দেখা নাই, কোনো একো দেখা নাই প্ৰথমতে। তেতিয়া তেওঁ ক'লে যে মই ইয়াতে থাকাছোঁ এই বুলি কৈছে। তাৰপিছত তেওঁ আছে, কিন্তু তেতিয়া দেখা পোৱা গ'ল যে এইটো তললৈ এটা গুহা, তললৈ এটা
আপোনালোকে কিবালে পাছফালে চাই দেখিব এটা জুৰি নিচিনা এটা দ হেৰি আছে নামি তললৈ নামি গৈছে দ তেতিয়া বাবাই ইয়াতে নিৰাকাৰ হিচাপে বাবা ইয়াতে আছে আৰু ইয়াতে কৰিলে কি আমাৰ ঠিক তেনেধৰণে পূজা পাঠ আৰম্ভ হ'ল আমাৰ লিংগ স্থাপন কৰা হ'ল ইয়াতে লিংগ স্থাপন কৰি পেলাই বাবাৰ পূজা ভাগ ইয়াতে আগবঢ়োৱা হ'ল আৰু সেই সময়ত তেনে ধৰণৰ মুকলি নাছিলে খুব হাবি জংঘল আছিলে হাতী বাঘ ইত্যাদি ভৰা গতিকে মানুহ ইয়ালৈ আহিবলৈ ভয় কৰে যেনে তেনে মানুহ আহে মাত্ৰ আহি পেলাই ঘূৰি যায় সেইকাৰণে বাবা তেনেকৈ জাগৃত হোৱা নাছিলে যদিও বাবা যদিও এই ইয়াত আছিলে তথাপিতো মাজে সময়ে মানুহে আহি দৰ্শন কৰে তেনেধৰণে আছিল শেষত গৈ পেলাই তেওঁ এই ৰাস্তাটো যেতিয়া তাৰপৰা তেওঁ শিলঘাটৰ ঠিক জুতমিল আপোনালোকে গম পাইছে জুতমিলৰ অকণ আগৰ পৰা যে পাহাৰ উঠাৰ পৰা যে যেতিয়া এই ৰাস্তাটো বনাই যেতিয়া আহিল আহি তেওঁ এই ত্ৰিশূলধাৰীৰ ওচৰলৈকে এই ৰাস্তাটো তেওঁ নিৰ্মাণ কৰি দিলে বনাই দিয়াৰ পাছতেই তেতিয়া আমাৰ এই মন্দিৰ ভাগ জাগৃত হ'ল আৰু ইয়াতে এখন কমিটি বনোৱা হ'ল সেই কমিটিৰ দ্বাৰাই ইয়াৰ বিভিন্ন ঘৰ আদি স্থাপন কৰা হ'ল আৰু এই ঘৰ দুৱাৰ স্থাপন কৰি সেই সময়ৰ পৰাই বাবাৰ পূজা ভাগ ইয়াত আৰম্ভ কৰা হ'ল আৰু এই বৰ্তমান আমাৰ যিভাগ লিংগ ইয়াত দেখিছে এই লিংগ ভাগ আমি ইয়াত স্থাপনহে কৰিছোঁ বৰ্তমান এই শিলৰ তলত এই লিংগ ভাগ নাছিলে তেওঁ কিন্তু ইয়াত অন্তৰ্ধান হৈ আছিল গতিকে এইপিনে এটা সুৰংগ আছে গতিকে বাবা ক'ত আছে কেনেধৰণৰ আছে আমি তাত বিচাৰি পোৱা নাছিলোঁ গতিকে শেষত গৈ পেলাই মই ইয়াতে আছোঁ বুলি ক'লে গতিকে আমি নিৰাকাৰত তেখেতক কোনো আৰাধনা কৰাৰ উপায় নাই গতিকে আমি পুনৰ এই লিংগ ভাগ আনি আমি ইয়াতে স্থাপন কৰি বাবাক ইয়াতে আমি স্থাপন কৰা হ'ল আৰু এই বাবা অতি মানে যাৰ এই বাবা মানে এনেধৰণৰ যোনে যি কাম কামনা কৰে তেওঁ মনস্কামনা পূৰ্ণ হয় তেনেধৰণে সকলোৱে আহি এই মন্দিৰতে আহি তেওঁ নিজৰ মনৰ উদ্দেশ্য কৰি পেলাই যি কল্পনা কৰি যায় সেই উদ্দেশ্য বাবাই সফল কৰে তেনেধৰণে বাবা লাহে লাহে জাগৃত হ'ল হৈ পেলাই এই ত্ৰিশূলধাৰী ভাগ আমাৰ বৰ্তমান নগাঁও জিলাতে নহয় অসমতে নহয় গোটেই আমাৰ ভাৰতবৰ্ষত আমাৰ নগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ পাৰত ত্ৰিশূলধাৰী বাবাৰ এভাগ মন্দিৰ আছে এই মন্দিৰভাগ আমাৰ তেনেকৈ অন্যান্য দেৱ দেৱতাৰ লগতে যেনেকৈ আছে সেই দেৱতাৰ লগত আমাৰ বাবাও প্ৰখ্যাত হ'ল গতিকে আমাৰ চমুকৈ ক'বলৈ গ'লে আমাৰ বাবাৰ এইখিনি ইতিবৃত্তিখিনি মানে আৰু এটা কথা আছে আপোনালোকে দেখিছে যে সচৰাচৰ এই যিভাগ শিলৰ তলত আমাৰ বাবা স্থাপিত হৈ আছে এই শিলভাগ হৈছে জীয়াশিল এই শিলভাগ সচৰাচৰ জীয়াশিলবিলাক তললৈ আহি থাকে মাটিৰ লগত সম্পৰ্ক গতিকে আমি এইটো যেতিয়া সেই ফ্ৰেমৰ এই শিলভাগ কাটি পেলাই এই সুৰংগটো উলিয়াই দিয়া হ'ল তাৰপিছৰ পৰা আৰু এই শিলভাগ আমাৰ তললৈ নাহে ওপৰলৈ তেওঁ বাঢ়ি গৈ আছে কিন্তু তললৈ অহা নাই গতিকে বাবাক আজিলৈকে শিলভাগে ঢাকি পেলোৱা নাই গতিকে বাবাৰ মন্দিৰ ভাগ তেনেধৰণে ওলাই আছে গতিকে এই শিলভাগ দেখিছে আপোনালোকে কিনাৰত এভাগ শিল দেখিছে আপোনালোকে এই ভাগো হৈছে জীয়াশিল এই ভাগো তেনেকৈ বাঢ়ি আছে কিন্তু আমাৰ ইয়াত যেনেধৰণে আছে তেনেধৰণে আজিলৈকে পৰি আছে তেওঁ ইয়াত ডাঙৰ হোৱা নাই ঠিক তেনেধৰণে পৰি আছে আৰু এই ওপৰত থকা শিলভাগ ওপৰলৈ গৈ আছে কিন্তু তললৈ অহা নাই সেইখিনি আমাৰ জানিবলগীয়া হ'ল আমাৰ ইয়ালে আগতেতো হাতী বাঘৰ কথা মই কৈছোঁ যে ইয়াত হাতী বাঘৰ পৰা মানুহ আহিবলৈ ভয় কৰিছিলে তেনেধৰণৰ কথা এতিয়া বৰ্তমান যদিও হাতী বাঘৰ উপদ্ৰৱটো যদি কমিছে আমাৰ এই বাবাৰ এই যিভাগ মন্দিৰ এই মন্দিৰ ভাগ একেবাৰে আমাৰ হাতীমৰা নালাগে কাজিৰঙাৰ ওচৰলৈকে আমাৰ এই মন্দিৰ ভাগ পাহাৰৰ ঠেলাত আছে গতিকে আমাৰ ইয়াত বিভিন্ন সময়ত আমাৰ ইয়ালৈ হাতী বাবু আহে তেখেতো আহি পেলাই আমাৰ মন্দিৰ দৰ্শন কৰে বাঘ আহি পেলাই ইয়াত আহি মন্দিৰ দৰ্শন কৰে ওচৰতে অলপ দূৰ আগতে আমাৰ কামাখ্যা মাৰ মন্দিৰ আছে সেই মন্দিৰতো বাঘ যায় হাতী যায় তেনেধৰণে বাঘ আৰু হাতীয়েও আমাৰ এই মন্দিৰ আহি পেলাই দৰ্শন কৰে আৰু কেতিয়াবা তেওঁলোকে লগত পোৱালি বা ইত্যাদি কিবা আহিলে কৰিলে মন্দিৰৰ কেতিয়াবা কিছু সামান্য ক্ষয়ক্ষতি কৰে কিন্তু তেনেধৰণৰ বৃহৎ ক্ষতি একো নকৰে হয় আমাৰ বাবাৰ ওচৰত আহি পেলাই আমাৰ যি ৩৭ নং ঘাইপথ আছে সেই ৩৭ নং ঘাইপথৰ পৰা আহি কলিয়াবৰ তিনিআলি পায় তাৰ অলপ আগলে আমাৰ কৰিতল বুলি এখন জেগা আছে কৰিতলতে আমাৰ এটা ৰাস্তা ফাটি আহিছে সেইটো শিলঘাটৰ ফালে শিলঘাট টাউনৰ ফালে যিটো ৰাস্তা আছে সেই ৰাস্তাটোতে আহি আপোনালোকে আমাৰ অসম সমবায় মৰাপাট কল পাবহি মৰাপাট কল পোৱাৰ পৰা ঠিক পাহাৰৰ ওপৰলৈ এটা ৰাস্তা উঠি গৈছে দেখিব ৰাস্তাটো এতিয়া বৰ্তমান নতুন পকা হৈছে সেই পকা ৰাস্তাটো আহি থাকিলে আমাৰ বাবাৰ স্থান পাবহি এই বাবাৰ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আছে সেই বাবাৰ স্থান আৰু বাবাৰ স্থানৰ ওচৰৰ ইতিমধ্যে আপোনালোকে দেখিলে বিভিন্ন জেগাৰ পৰা মানুহে ইয়াত ফাগুন চ'তমহীয়া মাঘমহীয়া ইয়াত পিকনিক খায় বিভিন্ন ধৰণৰ বহুত জেগাৰ পৰা ইয়াতে মানুহ